আমি আহিছোঁ নৰ্থ লখিমপুৰ চহৰৰ গাৰ্লছ ৰোডত। এই গাৰ্লছ ৰোডৰ কাষতে এখন এলপাইন পেটছ ষ্ট'ৰ বুলি এখন আছে, এনিমেল ষ্ট'ৰ। ইয়াত বিভিন্ন ধৰণৰ এনিমেল আমি পাম। আমি এই ভিডিঅ'টো বনাইছোঁ কেৱল সেইসকলৰ বাবে যিসকলে এনিমেলবোৰ ক্ৰয় কৰিব বিচাৰে আৰু যোনবোৰে এই এনিমেল ষ্ট'ৰৰ কথা নাজানে। আমি বিভিন্ন প্ৰজাতিৰ আমি চৰাই চিৰিকটি তথা বাৰ্ডছ দেখা পাম। দাদা আছে, দাদা কেমেৰাৰ সন্মুখত ওলাবলৈ লাজ পাইছে, চ' বেকগ্ৰাউণ্ডৰ পৰা ক'ব, আপোনালোকে শুনিব। এইটো কি দাদা? চৰাইযোৰ নাম হ'ল ককাটেল। এই চৰাইযোৰ নাম হ'ল তোমাৰ ককাটেল হয়। এইটো তোমাৰ 3000 টকা পেয়াৰ আহিব। হয়, এইটো ককাটেল ন? ককাটেল 3000 মান পৰিব। এইটো 3000 যোৰা আহিব। তলৰটো এইকেইটা তোমাৰ হৈ গ'ল জাভা, এইকেইটা 1500 টকা আহিব পেয়াৰ। হয়, কালাৰবোৰ আপোনাৰ বগা আৰু ক'লা থাকে ন? এনেকুৱা মিক্সিং কালাৰ থাকিব। অঁ হয় হয়। তাৰপৰা এইকেইটা হৈ গ'ল বালিছ 400 টকা পেয়াৰ। হয়, তাৰপৰা এইফালে তলৰটো একদম একেই, এইকেইটা বালিছ এই দুটা একেই ন? তাৰপাছত এনেকৈ এইকেইটা লভবাৰ্ড। এইবিলাক কি হয়? এইকেইটা লভবাৰ্ড হয়। ৰবাৰ্ট ন? লভ বাৰ্ড। যোনে লভ কৰে ইয়াত লৈ যাব পাৰে। আপোনালোকৰ লভ বাৰ্ড আছে যদি কিমান হ'ব? দামটো কিমান পৰিব দাদা? 2500 টকা যোৰা। 2500 মান পৰিব। চ' মূল্য একো নাচাব, আপোনালোকে লভ কৰে যদি লভৰ মূল্য নাথাকে কেতিয়াও। এইকেইটা হৈ গ'ল তোমাৰ চানকনিয়া, এইকেইটা 7000 পেয়াৰ। 7000 পেয়াৰ। নামটো কি ক'লে? এইকেইটা চানকনিয়া। চানকনিয়া ন? এইকেইটা আপোনাৰ পাৰ। এইবোৰ পাৰ, আপোনালোকে পাৰ পিচ, দ্য চিম্বল অফ পিচ, চিম্বল বাৰ্ড অফ পিচ, সেইকেইটা আপোনালোকে পিচৰ কাৰণে লৈ যাব পাৰে। আপোনালোকৰ মনটো শান্তি থাকিব। আৰু এটা প্ৰজাতিৰ চৰাই দাদাই নমাইছে ইয়াতে। চৰাই নহয়, কি হয় এইটো? চৰাই নহয় ন? এইটো হেমষ্টাৰ। এইটো হেমষ্টাৰ বুলি কোৱা হয় ইয়াক। একদম শুই আছে, একদম এলোহা টাইপৰ। হেমষ্টাৰ বুলি ইয়াৰ নাম। দাদা লৰাই আছে। 1500 টকা যোৰা আহিব। এইটো আপোনাৰ 1500 টকামান যোৱা পৰিব। নামটো হ'ল হেমষ্টাৰ, বহুত কিউট হয়, আপোনালোকে এইটো ক্ৰয় কৰিব পাৰে। এইটো আপোনাৰ নামটো কি আছিলে ষ্ট'ৰটোৰ? হেমষ্টাৰ। ষ্ট'ৰৰ তোমাৰ এলপাইন ভেটেনেৰী। বা ভেটেনেল, এলপাইন ভেটেনেল বুলি নাম আছে আপোনাৰ। ভেটেনেৰী, এলপাইন ভেটেনেৰী। চ' এইটো আপোনালোকে ক্ৰয় কৰিব পাৰে। বৰ কিউট আছে, আপোনালোকৰ ঘৰত ভাল লাগিব। এখন নতুন ঘৰ পাব এনিমেলবোৰে, আপোনালোকে ক্ৰয় কৰিব পাৰে। হ'ব। তো চৰাইৰ পাছত আমি দেখিম ইয়াতে শহাপহু আছে। চ' শহাপহুকেইটা এই কালাৰ দুটাই মানে এটা টাইপৰ কালাৰ আহে, বগা আহে, ব্লেক এণ্ড হোৱাইট আহে, ফুল ব্লেক আহে। কালাৰ বেলেগো পাব। এতিয়া বৰ্তমান নাইকিয়া, আপোনালোকে যদি বিচাৰে তেওঁলোকে আনি দিব, ব্যৱস্থা কৰি দিব। দামবোৰ কিমান হ'ব দাদা? 700 টকা বজাত আহি যাব যোৰা। এইটো নৰ্মেল শহাপহু নে কিবা বেলেগ নাম? নৰ্মেল হয়, নৰ্মেল শহাপহু। আপোনালোকে এইটো আপোনালোকৰ ঘৰত লৈ যাব পাৰে আৰু নতুন ঘৰ এটা দিব পাৰে এনিমেলবোৰক। যিহেতু ইয়াতে বন্দী হৈ আছে, আপোনালোকে নিজৰ ঘৰত ৰাখি নিজৰ মানে এজ এ মেম্বাৰ হিচাপে আপোনালোকে ৰাখিব পাৰে। ইয়াৰ পাছতে আমি দেখিম মেকুৰী অৰ্থাৎ কেটবোৰ বৰ কিউট আছে ইয়াতে। চব খেলি আছে কেনেকৈ, আপোনালোকে নিজৰ ঘৰত এইটো লৈ যাব পাৰে। কিমানকৈ পৰিব এইটো? প্ৰজাতিটো কি ইয়াৰ কৈ দিব দাদা আপুনি। এইটো পাৰ্চিয়ান কেট হয়। তোমাৰ 13-14 হাজাৰ বজাত আহি যাব। কি কয় কেটটোক? কি কয়? পাৰ্চিয়ান কেট বুলি কয়। আৰু এইটো আপোনাৰ 13-14 হাজাৰ হৈ যাব। দামটো একো নাই, দামটো নাচাব, কিউটনেছটো চাওক। আৰু আপোনালোকৰ ঘৰত লৈ গ'লে আপোনালোকে এইটো ভাল পাব, বহুত কিউট হয়। আপোনালোকৰ ভাল লাগিব, এজ এ মেম্বাৰ হিচাপে আপোনালোকে তাত ট্ৰিট কৰিব পাৰে। আৰু এটা আছে ইয়াতে শুই আছে, সি অকণমান এলেহুৱা চাগে। এইটো দাদাই ধৰি আছে। তো আপোনালোকে কেটবোৰ আপোনালোকে নিশ্চয় ক্ৰয় কৰিব পাৰে। আছে কালাৰটো বেলেগ পাব, এইটো কালাৰ বেলেগ আৰু ইয়াৰ কালাৰ বেলেগ, আৰু বেলেগ কালাৰো পোৱা যাব ন কেটবোৰ। আপোনালোকে বেলেগ কালাৰ বা যিকোনো কালাৰ বা বেলেগ প্ৰজাতিৰ আপোনালোকে বিচাৰে তেনে তেওঁলোকে ব্যৱস্থা কৰি দিব। ইয়াত আপোনালোকে আহি পেলাই ক'লে হৈ যাব। এইটো ক'ত এড্ৰেছটো কি দিয়া হ'ব? এইটো ডিষ্ট্ৰিক্ট বাংলোৰ ৰোড, নহ'লে গাঁও ৰোড। এইটো এই এড্ৰেছটো হ'ব আপোনালোকৰ ডিষ্ট্ৰিক্ট বাংলোৰ ৰোড, লখিমপুৰ, নৰ্থ লখিমপুৰ, অৰ্থাৎ গাৰ্লছ ৰোড বুলি ক'লে আপোনালোকে গম পাই যাব। ইয়াতে কোচিং চেণ্টাৰ এটা আছে, ইম্পেক্ট কোচিং চেণ্টাৰ, ইম্পেক্ট টিউটৰিয়েল। তাৰ ফ্ৰণ্টতে আপোনালোকৰ এইটো আপোনাৰ কাৰ্ডটো, এই কাৰ্ডটো আপোনালোকে চাই লওক। এই কাৰ্ডটোত আপোনাৰ এড্ৰেছ আৰু আপোনালোকৰ এনিমেলছ বা কিবা কিবি লিখা আছে। কাৰ্ডটো আপোনালোকৰ নাম্বাৰো আছে। এই নাম্বাৰটোত আপোনালোকে কল কৰি আপোনালোকে জানিব পাৰে আপোনালোকৰ কোনবোৰ এনিমেল লাগে বা কি এনিমেল লাগে। আপোনালোকে ইয়াতে কল কৰি আপোনালোকে জানিব পাৰে এনিমেলৰ বিষয়ে।
এতিয়া আমি কেটৰ পাছত আমি ডগৰ ওচৰত আহিলোঁ। এতিয়া আমি ওপৰলৈ উঠি আহিলোঁ। ওপৰতে আপোনাৰ ষ্ট'ৰৰ ওপৰতে আপোনাৰ গুদাম টাইপত এটা আছে। আপোনাৰ এই ওপৰত আপোনাৰ ষ্ট'ৰ কৰা আছে দুটামান কিউট ডগটোৰ নামটো কি দাদা? এটা লাচা। আন্ধাৰ হৈছে আপোনাৰ চাইজত। ডগটোৰ নাম কি এইটো? এইটো লাচা। এইটো লাচা। এইটো দানা খোৱাৰ কাৰণে মুখখন লেতেৰা হৈ আছে। অঁ, দানা খোৱাৰ কাৰণে মুখখন লেতেৰা হৈ আছে। বাকী কিউট হয়। আৰু ইয়াৰ এইটো একে প্ৰজাতিৰ হয় লাচা। এইটো লাচা টেৰিয়াৰ। লাচা এইটো টাইগাৰ। লাচাৰ টেৰিয়াৰ আৰু এইটো লাচা আপচু। চ' আপোনালোকে ক্ৰয় কৰিব। দামবোৰ কিমান হ'ব এই দুটাৰ? এই দুটা তোমাৰ 14 to 15। 14 বা 15,000 পৰিব। আপোনালোকে দামবোৰ মিলাই ল'ব পাৰে। আপোনালোকে আহিলে নিশ্চয় তেওঁলোকে ডিছকাউণ্ট কিবা কৰি দিব বা মিলাই ল'ব আপোনালোকে। আমাৰ আৰু এটা কিউট ডগ খেলি আছে। সি আপোনালোকৰ ঘৰত লৈ গ'লে খেলিব ধুনীয়াকৈ, আপোনালোকৰ লগত খেলিব। ডগটোৰ নামটো কি আছিলে? হা? নাম কি? কালচাৰ স্পেচ বুলি কোৱা হয়। খেলি আছে দেখক। নামটো যিয়ে নহওক, ডগটো কিউট হয়। আপোনালোকে লৈ যাব পাৰে, ক্ৰয় কৰিব পাৰে। দামটো কিমান হ'ব ইয়াৰ? তোমাৰ 5-6 হাজাৰ ভিতৰত আহি যাব। 5-6 হাজাৰৰ ভিতৰত হৈ যাব। আপোনালোকে ডিছকাউণ্ট কৰিব তেওঁলোকে। বহুত কিউট হয়, খেলিব আপোনালোকৰ ঘৰত আপোনাৰ ভাল লাগিব বিশেষ। আৰু এটা বন্ধিৰ জগাৰ পৰা যদি আপোনালোকে মুকলি ঠাইত লৈ যাব পাৰে এটা জীৱ জন্তু, তেওঁলোকৰ এইটো দায়িত্ব। কাৰণ ইয়াত বন্ধ কৰি নাৰাখিলে বেয়া লাগে, কিন্তু দায়িত্ব বন্ধ কৰি নাৰাখিলে ক'ৰবাত যাবগৈ, কিবা এটা হৈ যাব পাৰে। সেইকাৰণে বন্ধ কৰি তেওঁলোকে ৰাখে। চ' আপোনালোকে আপোনালোকৰ ঘৰত লৈ গৈ আপোনালোকে খোলাকৈ ৰাখিব পাৰে, মৰম কৰিব পাৰে। আৰু কিউট হয় বহুত, খেলিব আপোনালোকৰ লগত। চ' আপোনালোকে ইয়াত এই ষ্ট'ৰখনত গাৰ্লছ ৰোডত যি এনিমেল ষ্ট'ৰ আছে, ইয়াত আহি পেলাই আপোনালোকে ক্ৰয় কৰি নিজৰ ঘৰৰ সদস্য হিচাপে আপুনি লৈ যাব পাৰে। চ' নেক্সট এটা দেখাই দিয়ে। আমি ইয়াত আপোনালোকে এনিমেলৰ দানা, জীৱ জন্তুৰ দানাও পাব, খোৱা বস্তু আৰু কিবা মেডিচিন পায় ন? মেডিচিন পায় ন? এনিমেলৰ মেডিচিনো পাব ইয়াতে। চেম্পু পাউডাৰ যি এনিমেলৰ লগত ৰিলেটেড আছে চব বস্তুৱে পাব ইয়াত। আপোনালোকে ইয়াত আহি ক্ৰয় কৰিব পাৰে। চ' এনিমেলৰ লগত ৰিলেটেড চব বস্তু পাব ইয়াত। আপোনালোকে আহি পেলাই ক্ৰয় কৰিব পাৰে। এনিমেল ষ্ট'ৰ যোনখন গাৰ্লছ ৰোড তথা বিচি বাংলোৰ ৰাস্তাখনতে আপোনালোকে সোমালে পাই যাব। গাৰ্লছ ৰোড চাৰিআলিতে আছে ওচৰতে। মাছ আছে আপোনালোকৰ, বিভিন্ন প্ৰজাতিৰ মাছ আছে ইয়াতে। আপোনালোকে দেখিব পাৰে ৰঙৰ কোনো নাই, শেষ নাই, ৰং পূৰা একদম সৰুৰ পৰা ডাঙৰলৈকে আছে। মাত্ৰ 100 টকাৰ পৰা ষ্টাৰ্ট হয় ইয়াতে মাছৰ দাম। আপোনালোকে লৈ যাব পাৰে। আপোনালোকৰ লৈ গ'লে আপোনালোকৰ ধুনীয়া লাগিব, কাৰণ বিভিন্ন ৰঙৰ ইয়াত মাছবোৰ আছে। ইয়াত কেমেৰাত ইমান ভালকৈ শ্ব' কৰা নাই, বাট ৰং বহুত ধুনীয়া আছে, কালাৰবোৰ বহুত ধুনীয়া। অকণমান লৈ যাব পাৰে। ইয়াতে মই দেখিছিলোঁ, ইয়াতে তাৰমানে কালাৰটো চাব পাৰে কিমান ধুনীয়া ঘূৰি আছে। আৰু বহুত ধুনীয়া লাগিব আপোনালোকৰ ঘৰত, আপোনালোকক সজাই থ'ব পাৰে। বেছি দামো নহয়, আপোনালোকে ইয়াত আহি পেলাই দামটো মিলাই ল'ব পাৰিব। বিভিন্ন ডগ ফুড, ডগৰ পাপ্পি ফুড পাব আপোনালোকে। প্ৰত্যেকটো বস্তুৱে পাব ইয়াত। কেটৰ কাৰণে আপোনালোকে ফুড পাব। আপোনালোকে ফিছৰ কাৰণেও পাব। চেম্পুও পাব আপোনালোকে, গা চা ধুৱাবলৈ ক্ৰীম, চেম্পু, দৰৱ পাতি ইয়াতে এনিমেলৰ লগত ৰিলেটেড প্ৰত্যেকটো বস্তুৱে ইয়াতে পাব আপোনালোকে। বহুত কিউট মাছ আছে, আপোনালোকে ক্ৰয় কৰিব পাৰে। যেতিয়া আমি বাহিৰ ফালৰ পৰা দেখিছোঁ তেতিয়া ৰংবোৰ আপোনালোকে দেখা পাইছে, চব কালাৰবোৰ আপোনালোকে দেখা পাইছে। ইয়াৰ কালাৰবোৰ ভিতৰৰ পৰা ইমান শ্ব' কৰা নাই, বাহিৰৰ পৰা মাছৰ কালাৰবোৰ এতিয়া শ্ব' কৰি আছে। দেখা পাব এতিয়া মাছৰ কালাৰবোৰ, বৰ ধুনীয়া কালাৰ। এইটো ক'লা টাইপৰ কালাৰ, এইটো ৰঙা, বিভিন্ন ধৰণৰ কালাৰ পাব ইয়াতে। আপোনালোকে ক্ৰয় কৰিব পাৰে। ইয়াতে নাম আছে, এড্ৰেছ আছে ইয়াতে নাম এড্ৰেছ আছে। আৰু এইটো হ'ল আপোনাৰ গাৰ্লছ ৰোড চাৰিআলিটো। ইয়াৰ পৰা এনেকৈ এইটো DC ৰোড বুলি কোৱা হয়। ইয়াৰ ফ্ৰণ্টতে আপোনালোকৰ এনিমেল ষ্ট'ৰটো আছে।
এলপাইন পেটছ বুলি লিখা আছে আপোনালোকে ইয়াতে আহি আপোনালোকে ক্ৰয় কৰিব পাৰে আপোনালোকৰ ভাল পোৱা জীৱ জন্তুটো বা চৰাই বা যিকোনো আপোনালোকে ইয়াৰ এনিমেল এটা ক্ৰয় কৰিব পাৰে আৰু নতুন ঘৰ এটা দিব পাৰে আপোনালোকে ধন্যবাদ শেষত ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক যাতে এই এনিমেলবোৰে বা এই জীৱ জন্তুবোৰে এটা নতুন ঘৰ পায় তাৰ বাবে আপোনালোকে এই এনিমেলবোৰক সহায় কৰক যাতে এটা নতুন ঘৰ পায় আৰু তেওঁলোকে নতুন জীৱন পায় মানে জীৱনটো কটাব পাৰে কাৰণে মৰমৰে চ' আপোনালোকে বন্ধি জগাৰ পৰা এটা মুকলি ঠাইলৈ এনিমেলবোৰক লৈ যাবলৈ কাৰণে সহায় কৰক চেনেলটো ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে আৰু শ্বেয়াৰ কৰিব যাতে এনিমেলবোৰে যোনবোৰে এনিমেল ক্ৰয় কৰিব বিচাৰিছে ব্ৰাডছ বা অন্য জীৱ জন্তু ক্ৰয় কৰি নতুন ঘৰ দিব বিচাৰিছে তেওঁলোকে এই ভিডিঅ'টো পায় ধন্যবাদ থেংক ইউ দেখাৰ বাবে ধন্যবাদ